আজিৰ যি আমি সংবাদমেল দিয়াৰ মুখ্য কাৰণ আমাৰ দুটাই আছে, কিন্তু প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আজি এই গণতন্ত্ৰ ৰাষ্ট্ৰৰ সংবিধানৰ চতুৰ্থ স্তম্ভ যিসকল আপোনালোকে আমাৰ দুখ বেদনা বুজিবলৈ আহিছে, প্ৰথমতে আপোনালোকক ধন্যবাদ। আজিৰ মেইন দুটাই কাৰণ, আজি 2012 চনত আমাৰ চৰকাৰৰ লগত এটা শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰে আমি আগবাঢ়ি আছিলোঁ। অস্ত্ৰ স্মৰণ কৰিছিলোঁ 2012 24 জানুৱাৰীত, কিন্তু আজি আমাৰ কাৰণে এনেকৈ এটা দিন আহি পৰিছে, কাৰণ চৰকাৰে আমাৰ যিটো নেকি বৰ্তমান চৰকাৰ আছে, বৰ্তমান চৰকাৰে আমাৰ সমস্যাবিলাকৰ প্ৰতি সঁহাৰি জনাই, যি বিজেপি গভৰ্ণমেণ্ট আছে তেওঁলোকে সঁহাৰি জনাই আমাক আলোচনাৰ মেজলৈ বাৰে বাৰে মাতি আছে। তাৰে ভিতৰত আমি দেখিলোঁ যে আমাৰ নেতৃত্বৰ ভিতৰতে, আমাৰ হিতাৰ্থীৰ ভিতৰতে কিছুমানে আমাৰ যিবিলাক মুখ্য দাবী আছিলে, মেইন দুখন মুখ্য দাবী, যেনেকৈ জনজাতিকৰণ আৰু এটা আছিলে আমাৰ আদিবাসী ছেটেলাইট কাউন্সিল, সেইটোক বাদ দি তেওঁলোকে যি চুক্তিৰ কাৰণে আগবাঢ়িছে তাৰ বিৰুদ্ধে আমাৰ আজি এই সংবাদমেল। আৰু আমি ইয়াক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আমি উইদাউট শ্বেডিউলিং আৰু আমাৰ উইদাউট কাউন্সিলৰ বাহিৰে আমি কিন্তু সেই চুক্তিত কেতিয়াও সন্মত নহয়। আমি ডিমত আছোঁ আনলা আইয়ে, আৰু সেইকাৰণে আজি আমি আনলা আই নামেৰে, যিটো আনলা আছিলে সেইটো আনলা আই স্বাধীন নামেৰে আমি নামকৰণ কৰিছোঁ, আৰু অলৰেডি আমি এটা এডহক কমিটি তৈয়াৰী কৰিছোঁ গোটেই অসম বিশেষে। আৰু আজি আপোনালোকৰ জৰিয়তে সেই বস্তুটোক আমি গোটেই ৰাইজক, আদিবাসী প্ৰেমী ৰাইজক আমি জনাই দিব বিচাৰিছোঁ যে আমি আজিৰ পৰা যিটো নেকি আমাৰ মুখ্য দাবী আছে, যেতিয়ালৈকে চৰকাৰে সেইটোৰ প্ৰতি সঁহাৰি নজনায়, ডিমাণ্ডটো ফুলফিল নকৰে, তেতিয়ালৈকে কিন্তু আমি সেই চুক্তিৰ ক্ষেত্ৰত আমি কোনোপধ্যে মান্তি নহ'ম। নতুন কমিটিত আমাৰ চেয়াৰমেন হিচাপে মই নিজেই আছোঁ, লগতে আমাৰ সেনাধ্যক্ষ হিচাপে আমাৰ সোনু সোৰেন, আৰু ডেপুটি হিচাপে আমাৰ আছে এলভিছ টপ্প। এইটো এটা আমাৰ এটা আহ্বায়ক কমিটি, আৰু 3 মাহৰ ভিতৰত আমি ফুল ফ্লেজ এটা কমিটি আমি তৈয়াৰ কৰিম। সৰ্বপ্ৰথমে মই সংবিধানৰ চতুৰ্থ স্তম্ভ আপোনালোকৰ যিটো মিডিয়া, সেই সংবাদ মাধ্যমক মই আদৰণি জনাইছোঁ। আপোনালোকে ইয়াতে আহিছে আৰু আমাৰ যিটো দুখ বেদনা আৰু আমাৰ যিটো প্ৰব্লেম যি ক্ৰিয়েট হৈছে তাতে আপোনালোকে ৰিপৰ্ট ল'বলৈ আহিছে, আপোনালোকক ধন্যবাদ দিছোঁ। আৰু প্ৰথমে কথাটো হ'ল, আমি বিগত 3-4 বছৰৰ পৰা বৰ্তমানৰ যিটো মুখ্যমন্ত্ৰী, আমাৰ সন্মানীয় এনাৰ্জেটিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আমি সাংগঠনিক পৰিক্ৰমা উলংঘন নকৰি সংগঠনৰ যিখিনি কাম কাজ কৰি যাব লাগে তেওঁৰ আশা আকাংক্ষাত, আৰু তেখেতসকলে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা আমাক লাগু কৰিছিলে, সেই কথাত আমি হয়বৰ হয় আৰু কমপ্লিটলি আমি বিশ্বাস কৰি পেলাই তেখেতৰ কথাত আমি আগুৱাই গ'লোঁ। আমি বিজেপি চৰকাৰক আমি ছাপৰ্ট কৰিলোঁ, আৰু তেখেতসকলে আমাক কথা দিছিলে যে আমাৰ যিখিনি সৰু সৰু দাবী হৈ যাব, এইখিনি যেনেকৈ আমাৰ ষ্টাইপেণ্ড হোল্ডাৰ্ছবিলাকে যিখিনি ষ্টাইপেণ্ড পাই আছে, যেনেকৈ এডিশ্যনেল ল'ৰাবিলাকৰ আমাৰ টকাবিলাক ষ্টাইপেণ্ড পাব লাগে, সেইখিনি হৈ যাব। আৰু ডেজিগনেটেড কেম্প লাগে, যিখিনি আমাক সা সুবিধা লাগে এজ এ চিজফায়াৰ কমিটি হিচাপত, চিজফায়াৰ ইউনিট হিচাপত তেওঁলোকে আমাক চৰকাৰে আস্থা দিছিলে, সেই বিশ্বাসত আমি আগুৱাই ল'লোঁ। আৰু আমি বিশ্বাস কৰিছোঁ তেওঁলোকে নিশ্চয় বুজিব আমাৰ অসুবিধাবিলাক। আৰু আমি ভাৰত চৰকাৰকো আমি আহ্বান জনাইছোঁ, আমি ৰিচেণ্টলি আমি ভাৰত চৰকাৰকো জনাইছোঁ আমাৰ যি ফেকশ্যন হৈছে সেই কথাটো। ফেকশ্যন মানে কি, আমি অসন্তুষ্ট বুলিকে ক'বও নোৱাৰি আৰু নক'বও নোৱাৰি। আমাৰ সংগঠনৰ যি দায়বদ্ধ, আমাৰ যি মূল দাবী জনজাতিকৰণ, সেই জনজাতিকৰণ নোহোৱাকৈ যি ST নোহোৱাকৈ যি একৰ্ড কৰিবলৈ গৈ আছে, আমি শুনি পাই আছোঁ। গাঁৱে ভূঞে গোটেইখিনি জেগাত মিটিং মাটাং হৈ আছে, আপোনালোকে জানিব। তেওঁলোকে এৱেৰনেছ প্ৰগ্ৰামবিলাক কৰি আছে। আমি অপ'জ কৰা নাই, অসম চৰকাৰক আমি আহ্বান জনাই আছোঁ, তেওঁলোকক আমি ৱেলকাম কৰিছোঁ, তেওঁলোকে ইনিচিয়েটিভ ভাল লৈছে। কিন্তু আমাৰ যিটো চেণ্ট্ৰেল কমিটি, কেন্দ্ৰীয় সমিতিয়ে যিটো ইনিচিয়েটিভ লৈ আছে, আমি তাত ছেটিছফাইড নহয়। উই আৰ নট ছেটিছফাইড about the central committee. That is why we are factioned from that main stream. আমি পিটাৰ ডাং এণ্ড দীপেন নায়ক গ্ৰুপৰ পৰা আমি অলৰেডি ফেকশ্যন হৈছোঁ, আৰু আমি এনেকৈ চলি যাম। আমাক যদি চৰকাৰে গুলিয়াই দিব বিচাৰে গুলিয়াই দিয়ক, আমাক যদি জেলত ল'ব বিচাৰে জেলত লৈ যাওক,
সাংবিধানিক যদি অধিকাৰ সেইটোৱে আছে সেইটোৱে কৰক। আমাৰ ল'ৰাবিলাকে, আমাৰ ল'ৰা ছোৱালীয়ে যিবিলাক অস্ত্ৰ সম্বৰণ কৰিছিলে 2012 চনত আৰু এতিয়া যিখিনি কাম কাজ কৰিবলৈ আগুৱাই আছে, আমিতো জংঘলত যাবলৈ প্ৰস্তুত হোৱা নাই বৰ্তমান। যদি চৰকাৰে আমাৰ দায়িত্বখিনি, আমাৰ যিখিনি সৰু সৰু সমস্যা, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো জানে ভালকৈ, তেওঁ কেনেকৈ সমালোচনা কৰিব লাগে, কেনেকৈ সমস্যা সমাধান কৰিব লাগে সকলোৱে জানে। তেওঁ যদি সমস্যা সমাধান কৰে ভাল কথা, নকৰিলে যদি আমাৰ ল'ৰাবিলাকে কোনোবা যদি বেয়া পথত যাব পাৰে তাৰ দায়িত্ব কিন্তু অসম চৰকাৰে হ'ব। সেইখিনিয়ে মই জনালোঁ।